Hey guys, good morning. কি খবৰ সকলোৰে আশা কৰোঁ ভালে চাগে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো ৰুমত টাইলছ লগাব সেইকাৰণে ৰুমটোৰ ফাৰ্নিচাৰবোৰ খালী কৰি দি এইটো ৰুম মই ধুনীয়াকৈ চাফা কৰি লৈ আহিলোঁ তেতিয়াহে মিস্ত্ৰী আহিকে কামত লাগিব পাৰিব সেইকাৰণে আৰু এয়া আধা আধি হ'ল গোটেইখিনি ফিনিচিং হোৱাৰ পিছত আপোনালোকক ভালদৰে ৰুমকেইটা আৰু বাথৰুম গোটেইখিনি দেখুৱাম আৰু এয়া দাদি হ'ল স্কাৰ্টিংটো লগোৱা হোৱা নাই গোটেইখিনি পিছত দেখুৱাম একেলগে আৰু এয়া ভাইটিয়ে আনিছিলে বজাৰৰ পৰা পিজ্জা আৰু পেষ্ট্ৰি পিজ্জাটো একেবাৰে টান আৰু ঠাণ্ডা হৈ আছে সেইকাৰণে গৰম কৰি খালোঁ আৰু পেষ্ট্ৰিটো খাই বহুত বেছি ভাল লাগিল আৰু এয়া মই যোৱা দুদিন আগত দুটা ৰেচিপি ভিডিঅ' দিছিলোঁ আপোনালোকে কোনে কোনে চোৱা নাই চাব বহুত বেছি থুলমূলভাৱে বনাইছোঁ আৰু বহুত বেছি সোৱাদ লগাকৈ আৰু এয়া নেক্সট দিনা ভিডিঅ' যোৱাকালি আকৌ বনোৱা নহ'ল আৰু আমি বনাই ব্যস্ত হৈ থকা গ'ল আৰু এয়া গুড মৰ্ণিং তো নেক্সট দিনা ভিডিঅ' আৰু এয়া মই সদায় ৰাতিপুৱা 5-6টামান এনেকৈ তুলসী পাত চিঙো গৰম পানীৰে এনে অকণমান ধুই দি খাওঁ আৰু তুলসী পাতটো বহুত বেছি ভাল কলেষ্ট্ৰল তাৰপিছত চকুৰ কাৰণে চকুৰ তলত যে ক'লা দাগ পৰে সেইবোৰৰ কাৰণে আৰু হাৰ্টৰ কলেষ্ট্ৰলৰ কাৰণে হ'ব প্ৰেছাৰৰ কাৰণে হওক আৰু পেচাবৰ প্ৰব্লেম মানে কি বহুত বেছি চব বেমাৰৰ কাৰণে ভাল বুলি ক'ব লাগিব আৰু মা আৰু মই এনেকৈ খাওঁৱেই আৰু তুলসী পাত হওক নিমপাত হওক ৰাতিপুৱা খাওঁ আৰু এনেকৈ ঔষধজাতীয় বস্তু ৰাতিপুৱা খাব পাৰিলে ভাল লাগে আৰু এইফালে এয়া মই ৰুটি বনাইছিলোঁ মিস্ত্ৰীৰ কাৰণে বহুত কেইজন মিস্ত্ৰী আছে ৰঙৰো মিস্ত্ৰী আছে সেইকাৰণে মই ৰুটি খাই ভাল নাপাওঁ সিমান এটা সেইকাৰণে ৰুটি তেনেকৈ কণী এখন আমলেট কৰি পেলাই এগ ৰোল বনাই দিছোঁ আৰু এনেকৈ পিঁয়াজ কেইটুকুৰমান লৈ এনেকৈ খাইছোঁ আৰু এই দুপৰীয়া মই বনাইছোঁ অকণমান থুলমূলভাৱে কাবুলী বুটৰ ঘুগুনি টাইপ কৰি পেলাই বহুত এনেকৈ ৰেচিপি হিচাপে এনেকৈ দিয়া নাই থুলমূলভাৱে দেখুৱাইছোঁ আৰু ব্লগটোতে সোমাই দিছোঁ ভিডিঅ'টো কেনেকৈ বনাইছোঁ এনেকৈ আৰু তৎক্ষণাত বনাই খাব পাৰি আৰু কাবুলী বুটৰ ঘুগুনি বনালে বহুতে একেবাৰে ঘুগুনিখিনি পানীখিনি এনেকৈ কেৰাহীটোত ঢালি দিয়ে আৰু সেনেকৈ বনায় কিন্তু মই সেনেকৈ নবনাওঁ সেনেকৈ বনালে সেইটো টেষ্ট নাহে যিহেতু কিবা এটা উহা টেষ্ট আহে বইল টাইপৰ সেইকাৰণে ভাল নালাগে সেইকাৰণে এনেকৈ কাবুলী বুটটোৰ মানে কি মছলাখিনি দি এনেকৈ প্ৰথমে ভাজি ল'ব অলপমান তৈৰি ফেলে ভাজি ল'ব তাৰপিছত সেই পানীটো যিটো পানী দিছিলোঁ আমি বইল হ'বৰ কাৰণে সেই পানীটো ঢালি দিব আৰু কিছুমানে টোপোলা কৰি পেলাই চাহপাত আৰু কিবা কিবি এনেকৈ মছলা বান্ধি দিয়ে কিন্তু মই টোপোলা কৰি দিয়া নাই অকণমান তেলতে এনেকৈ পেলাই দিছিলোঁ চাহপাত আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰিলে কেনেকৈ অকণমান চাহপাত দিছিলোঁ মই সেইকাৰণে অকণমান চাহপাত ক'লা ক'লা হৈ আছে আৰু এয়া বায়ে একদম ভিডিঅ' দি পঠাইছিল চাই লওক ভিডিঅ'কেইটা এই দুটা হৈছে মোৰ টিকলু মৰমৰ ভাগিন পঢ়িবা দে টিকু দাদা চব টিকু দাদা পঢ়িবা দিয়া নাই টিকু ইস ইমান বদমাছ টিকুটো ইস বাবু ডাঙৰ বাবু ইস টিকু এটা খান ছিড়ব তুমি এটা বদমাস সন্ধ্যা পড়বে দে নেদে না টিকু দাদা কেক খাইছ মাক নেদে না তোমার খাব মন গেছে চাও টিকু চাও ওয়া Kêu nè đỡ, để অলপমান মিছা nè đỡ Em bảo hòn là Thank you Thank you বসছি নিয়ে বদলি খাব লগা হৈছি কি যি হ'ব বেবি কি আনছি এইগিলাখান
চাওঁ বাবা মোৰ মুখৰ একেবাৰে কাঢ়ি নি খালাকে বেবী কি আনিছে এইগিলাখান খোৱা বস্তু চাওঁ অ' টিকু খাবই নাপায় টিকু ইমান খাব ইচ্ছা কৰি সেনেকৈ চাই আছে দাইদেউক দি খাবা আগৰ পৰা কাঢ়ি লৈ গ'ল দেখছা বিশেষ এক চামুচ দে খাবই নাপলাক যে ইছে দেখছা অ' টিকু খাব নাপাওঁ আৰু আশা কৰি লাভ নাই আৰু লাভ নাই আশা কৰি টিকু যি খালা আহি নুঠাতে দাদা নুঠাতে যিখিনি খাব পালা আন নাপাওঁ আৰু পূৰা পাকাত বহি লৈছি অ' দে নেদে কি কৰিবা উপায়টো নাই আৰু খাই আছে টিকু চাই আছে অ' টিকু ইচ টিকু খাবই পোৱা নাই দেখছা দাদাই আগৰ পৰা কাঢ়ি নি খাই ভাল লাগে কেকটো টিকু ইচ অলপমান দে টিকু এক চামুচ দে ইচ কেনেকৈ আছে খাব লাগিছে না অ' টিকু চাওঁ অ' টিকু ইফালে চাচোন ইচ এইফালে চা নেদে ইমান আশা কৰি লাভ নাই অলপমান দে টিকু ৰখি আছে দে টিকু দেখুৱাই দে আৰু এয়া মই কৈছিলোঁ আপোনালোকক ৰঙৰ কামো কৰি আছে বুলি ভাইটি যি স্কুলত যোৱা নাই সিও সেনেকৈ আছে আৰু একোতো কাম চাম নাজানে আৰু এনে আৰু তহল দি আছে আৰু গাটো লৰালৰি কৰি এয়া চকী জাপ মাৰিলাক এনেকৈ আছে আৰু জাইপা কৰি কি কৰিব আৰু আকোতো নাজানে আৰু ক'লেও লাগে হাকাৰ আৰু এনেকৈ আছে আৰু কিবা কৰি ৰঙৰ কাম ওপৰত হোৱা নাই আৰু একেবাৰে মোৰ ৰুমৰ অৱস্থা নহয় গৰু বান্ধা ঘৰ আনিছে কি কৰিব উপায় নাই দিয়ক ঘৰৰ কাম কৰিলে নান হয়ে আৰু এয়া টাইলছখিনি কেনেকুৱা লাগিল জনাব কাৰণ টাইলছখিনি মোৰ চইচ বা আৰু মই আনিছোঁ এইটো চইচ কৰি আৰু গোটেইখিনি ফ্ল'ৰত লগোৱা হোৱাৰ পিছতে ভাল লাগিব পিছত দেখুৱাম বাৰু আৰু এয়া কাম আৰম্ভ হোৱাৰ পৰাই মই ঝাৰু তাল লৈ গোটেই ৰুমটো তহল দি এনেকৈ ঘূৰি আছোঁ ইবাগো সাৰো সিবাগো সাৰো কয়ো পালা নাযায় কি কৰিব আৰু উপায় নাই ঘৰৰ কাম কৰিলে নান হয়ে দিয়ক আৰু এয়া গধূলি কাপোৰখিনি লৈ যাওঁ ভাবিলোঁ কি বতাহ দি আছে কেনেকুৱা লাগিল জনাব ভিডিঅ'টো চাই সম্পূৰ্ণ আজিলৈ বাই নেক্সট এটা ভিডিঅ'ত লগ পাম